কবিতাৰ শিৰোনাম তোমাৰ অপেক্ষাত। কবি কংকন দাস, আবৃত্তি চুম্পী ভূঞা। নিশাবোৰ কিয় ইমান আবেগদায়ক? এই নিশাতে হুচুপি উঠে মোৰ কোমল কলিজা। পুৱা নোপোৱাৰ দুমোজাত আজি হৃদয়ে কান্দিছে। মৰমবোৰে চেকুৰিছে। যৌৱনে ৰিঙিয়াই মাতিছে তোমাক কাষত পোৱাৰ হেঁপাহত। আজি বন্ধ কোঠালিত চিঞৰি চিঞৰি কান্দিছো। তোমাক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহত। আকৌ উভতি আহা তুমি মোৰ জীৱনলৈ। ভাঙি যোৱা সপোনবোৰ পৃথক কৰি তুলিবলৈ। নালাগে সীতাৰ দৰে অগ্নি পৰীক্ষা। তুমি মাথো মোৰ হৈ ৰোৱা আৰু মই তোমাৰ হৈ ৰম। বন্ধু বান্ধৱীসকললৈ অনুৰোধ, যদি কবিতাটো ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাওক। ধন্যবাদ।